हेलो गाइस, वेलकम टू माय चैनल। पुনৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে। আজি আপোনালোকৰ মাজলৈ লৈ আনিছো কচুৰ পিটিকা বা কচুৰ ৰেচিপি। এয়া মই বাৰীতে থকা কচু কিছুমান বুটলি লৈ আনিছো। আপোনালোকে কিনিও ল'ব পাৰে। এয়া মই কচুখিনি ভালদৰে এবাৰ ধুই পেলাই মই কচুখিনি ভালদৰে বাকলি গুচাই পৰিষ্কাৰ কৰি কাটি লৈছো। এয়া কচুৰ পিটিকা গৰমত খাবলৈ খুবেই সোৱাদযুক্ত হয়। আৰু এতিয়া যিহেতু কচুৰ সিজন হয় কচু পিটিকাটো খাবই লাগিব। মই কচুখিনি ভালদৰে পৰিষ্কাৰ কাটি লৈছোঁ। আহকচোন আমি কচুত কি দিব লাগিব চাওঁহি। এয়া মই কচুখিনি ভালদৰে কাটি পৰিষ্কাৰ কৰি পানীখিনি টুকি লৈছোঁ। এয়া মই জলকীয়া লৈ লৈছোঁ। জলকীয়া আপুনি সোৱাদ মতে কম বেছি কৰিব পাৰে। আৰু নহৰু, মিঠাতেল, 2টা নেমু আৰু নিমখ। আহকচোন কেনেদৰে বনাওঁ চাওঁহি। প্ৰথমে মই এখন কেৰাহী ভালদৰে গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াত মই কচুখিনি দি দিছোঁ। মই কচুখিনি ধুনীয়াকৈ দি দিছোঁ। এতিয়া মই কচুখিনি কেঁচা জলকীয়াখিনি দি দিম। আপোনালোকে জলকীয়াখিনি কম বেছি কৰিব পাৰে। এতিয়া মই ইয়াত কাটি থোৱা কেঁচা নহৰুখিনি দি দিম। আৰু কেইফুটমান মই গোটাই নহৰু দি দিম। পিছত মই লাহেকৈ ঢাকনখন মাৰি দিম। এয়া ঢাকন মই 2 মিনিটমানৰ পিছত উঠাইছোঁ। আৰু চাওক মোৰ লাহে লাহে কচুবোৰ মজিবলৈ ধৰিছে। এনেদৰে আমি ঢাকনখন মাৰি পেলাই কচুখিনি ভালদৰে লৰাই থাকিব লাগিব। কচুখিনি প্ৰায় মজি আহিছে। এনেদৰে কচুখিনি লৰাই ভাজিব লাগিব। এইখিনি 10 মিনিটমান ভাজিলে ভালদৰে মজি যাব। আপোনালোকে ঢাকনখন মাৰি ভাজিব, তেতিয়া এইখিনি সোনকালে মজে। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এইখিনি মই ভালদৰে লৰাই ল'ম। এইখিনি দেৰিকৈ অলপ কেৰাহীত লাগিব, কিন্তু কোনো কথা নাই। অলপ লাগিব পাৰে, আপোনালোকে খালি ভালদৰে লৰাই থাকিব। মোৰ কচুবোৰ প্ৰায় সিজি আহিছে। এয়া চাওক মোৰ কচুবোৰ সিজি আহিছে ধুনীয়াকৈ। মোৰ প্ৰায় কচু ৰেডি হৈ গ'ল। আপোনালোকে দেখিব পাৰিছে কচুবোৰ ভালদৰে সিজি গৈছে। এইখিনি ধুনীয়াকৈ পিটিকি দিলে পিটিকি যাব। মোৰ কচুবোৰ প্ৰায় ৰেডি হৈ গ'ল। ইয়াত আপোনালোকৰ জলকীয়া কম হ'লে জলকীয়াখিনি পুৰি পেলাই পিছত দিব পাৰে। নহৰু কম হ'লেও নহৰু পুৰিব পাৰে। মোৰ জলকীয়া কম হৈছে, সেইবাবে মই জলকীয়া আৰু নহৰু অলপ পুৰি লৈছোঁ। এতিয়া মই এইখিনিত অলপ নেমু চেপি দিম নিজৰ সোৱাদ অনুসৰি। আৰু এয়া মিঠাতেল দি মই ভালদৰে এইখিনি সানিম। আপোনালোকে ইয়াত নেমুৰ সলনি বিলাহী, তেতেলী সেইবিলাকো দিব পাৰে। টেঙা দিলে অলপ খাই ভাল লাগে, সেইবাবে মই টেঙা দিছোঁ। এয়া মোৰ কচু প্ৰায় ৰেডি হৈ গ'ল। এটা গৰমত খাব পাৰে বহুত ধুনীয়া পিটিকা হয়। আপোনালোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। থেংক ইউ, বাই বাই।